সম্পূৰ্ণ পৃথিৱীৰ ওচৰত আপুনি এজন মানুহ অথবা মাথো এটা নাম, কিন্তু আপোনাৰ মা দেউতাৰ ওচৰত বা পৰিয়ালৰ ওচৰত আপুনিয়ে সিহঁতৰ এখন ধুনীয়া পৃথিৱী। আজি মই আপোনালোকলৈ আকাশ নামৰ এজন ল'ৰাৰ এটা গল্প লৈ আহিছোঁ। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আন মানুহক বা বন্ধু বান্ধৱীক দেখিবলৈ সহায় কৰি দিব। ধন্যবাদ। তে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। আকাশ দিল্লীৰ এটা কোম্পানীত কাম কৰে। মাহ গ'লে বহু টকা চেলাৰী পায়। সি হেপী, ছাকচেছফুল, কিন্তু সি সকলো সময়তে কাম লৈয়ে ব্যস্ত থাকে। মাক দেউতাকৰ বয়স হৈছে। সি হয়তো পাহৰিয়ে গৈছে যে ঘৰত তাৰ মাক দেউতাক আছে। সি এদিন অফিচৰ পৰা ক্লান্ত হৈ আহি ঘৰত বহি আছিল। হঠাৎ মাক আহি ওচৰতে বহি সুধিলে, আজি দিনটো ভালে ভালে পাৰ হ'লনে? আকাশে বিৰক্ত হৈ উত্তৰ দিলে, নাজানো, তোমাৰ কি দৰকাৰ? তাৰ মাকে অলপমান হাঁহিলে আৰু পানী আনিবলৈ ভিতৰত গ'লে। এনেকুৱা ঘটনাটো প্ৰায়ে হৈ থাকে। ল'ৰাটো এতিয়া ডাঙৰ মানুহ হৈছে, হাঁহি মুখে কথা ক'বলৈকে পাহৰি গৈছে। যিয়ে হওক, আকাশৰ মাকে এক গিলাচ পানী আনি আকাশক দিলে আৰু সুধিলে, বাবা, তুমি 1 ঘণ্টাত কিমান টকা ইনকাম কৰা? আকাশৰ এইবাৰ বহু খং উঠিল আৰু ক'লে, মই কিমান টকা ইনকাম কৰোঁ সেইটো আপুনি জানি কি কৰিব? আকাশৰ মাকে শান্তভাৱে ক'লে, এনেয়ে জানিব বিচাৰিছোঁ। আকাশ, কোৱা না, কিমান টকা ইনকাম কৰা 1 ঘণ্টাত? আকাশে ক'লে, 500 টকা। শান্তি হৈছে? যোৱা এতিয়া ইয়াৰ পৰা, মোক অকলে থাকিবলৈ দিয়া। মাক তাৰ পৰা গুচি গ'ল। পিছদিনা ছুটী আছিল। আকাশে বন্ধুৰ লগত শ্বপিং কৰিব যাব বিচাৰিলে। ঘৰৰ পৰা ওলোৱা সময়ত মাকে ক'লে, বাবা, মোৰ কাৰণে এটা বস্তু আনি দিবা। আকাশে বিৰক্ত হৈ ক'লে, গোটেই দিনটো ঘৰতে থাকা, নিজে গৈ আনিব নোৱাৰা? আচ্ছা ঠিক আছে, কি আনিব লাগিব? আকাশৰ মাকে আকাশক এটা সৰু বেগ দিলে আৰু ক'লে, ইয়াৰ ভিতৰত কাগজ এটুকুৰাত লিখা আছে। আকাশে বেগটো পকেটত লৈ গুচি গ'ল। সি বন্ধুৰ লগত ইমানে ব্যস্ত হৈ পৰিছিল যে সি মাকে আনিব দিয়া বস্তুটো পাহৰি গ'ল আৰু গাড়ীখন যেতিয়া ট্ৰেফিক ছিগনেলত ৰখিছিল তেতিয়া তাৰ মনত পৰিল আৰু পকেটৰ পৰা বেগটো উলিয়াই দেখিলে কেইখনমান 10 টকীয়া নোট আৰু এখন কাগজৰ টুকুৰা। কাগজখন খুলি পঢ়িবলৈ লওঁতেই আকাশৰ চকু পানী ওলাই আহিল, কাৰণ কাগজত লিখা আছিল, বহুদিন অলপ অলপকৈ টকা জমা কৰোঁতে 500 টকা জমা হৈছে। পাৰিলে অহাৰ সময়ত মোৰ কাৰণে 1 ঘণ্টা সময় লৈ আহিবা। বহুদিন পাৰ হৈ গৈছে, তোমাৰ লগত বহি অলপ কথা কোৱা নাই। বহু দিন হৈ গৈছে, তোমাৰ চুলিত তেল দিব পৰা নাই। কিমান দিন পাৰ হৈ গৈছে, তোমাক অলপ ভাত খুৱাই দিব পৰা নাই। জানো তোমাৰ সময়ৰ মূল্য বহু বেছি, সেয়ে এই বেগত মই জমা কৰা 500 টকাটো দিছোঁ। পাৰিলে মোৰ বাবে এঘণ্টা লৈ আহিবা। বন্ধুসকল, এই গল্পটোৱে আমাক বহু কিছু শিকায়। তোমাৰ পৃথিৱীত যিমানে কাম নাথাকক কিয়, ব্যস্ততাৰ মাজতো মা দেউতাক সময় দিবা, কাৰণ তোমাৰ মা দেউতা তোমাৰ বাবে ৰৈ থাকে। তোমাৰ মা দেউতাৰ বাবে তুমি হৈছা এখন ধুনীয়া পৃথিৱী। ধন্যবাদ।
এনেকুৱা ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এনেকুৱা ভিডিঅ' চাবলৈ পায়। ধন্যবাদ।